বৰ্তমান যিটো ঘৰত সোমাই আছো ঘৰটো বিজেপিয়ে দিয়া মাহে মাহে যে চাউল কেইটা আনিব যাওঁ বিনা পইচা কোনে দিয়ে বিজেপিয়ে দিয়ে কেইদিনমানৰ আগলৈকে পানীৰ বৰ অসুবিধা হৈছিল খোৱা পানী বেলেগৰ ঘৰৰ পৰা আনিব লগা হৈছিল কিন্তু আজিকালি নালাগে গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে পানীৰ সুব্যৱস্থা আছে কোনে কৰি দিছে বিজেপিয়ে কৰি দিছে ঘৰৰ সম্পূৰ্ণ ৰন্ধা বঢ়া কৰা গেছটো কোনে দিয়া বিজেপিয়ে দিয়া ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিয়াই দিছোঁ আজি এযোৰ ড্ৰেছ কালি এযোৰ ড্ৰেছ পিন্ধিছে কিনিব লগা হোৱা নাই জোতাৰ সৈতে ড্ৰেছটো চৰকাৰে দিছে কোন চৰকাৰে বিজেপি চৰকাৰে সিহঁতৰ টিফিনৰ ব্যৱস্থাও আমি কৰিব নালাগে স্কুলতে মধ্যাহ্নৰ ভোজনৰ ব্যৱস্থা কৰি দিছে কোনে কৰি দিছে বিজেপি চৰকাৰে কৰি দিছে ঘৰৰ ওচৰৰ বাইদেউজনী বিয়া নোহোৱাকৈ বহুত বছৰ আছে ঘৰত তেওঁ আৰু তেওঁৰ বৃদ্ধ মাকৰ একাউণ্টতো মাহে মাহে পইচা কেইটামান সোমাই থাকে পেঞ্চন কোনে দিছে বিজেপিয়ে দিছে বাইদেউজনীও চলিবলৈ পইচা কেইটামান লাগে নহয় বাইদেউজনী একাউণ্টতো পইচা কেইটামান সোমায় কোনে দিছে বিজেপিয়ে দিছে ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে কেইবছৰমানৰ আগলৈকে গাড়ীটো দূৰৰে কথা মানুহে খোজকাঢ়ি অহা যোৱা কৰিবলৈ টান পাইছিল কিন্তু আজিকালি সেই ৰাস্তাত একেলগতে ৩-৪খন গাড়ী দ্ৰুত বেগে পাৰ হ'ব পাৰে কোনে কৰি দিছে ব্যৱস্থাটো বিজেপি চৰকাৰে কৰি দিছে নদীৰ ওপৰত দলং নোহোৱাৰ বাবে নদীৰ ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰিছিল নাৱেদি পাৰ হ'ব লগা হৈছিল আজিৰ কাম কাইলৈৰ কাম পৰহিলৈ থ'ব লগা হৈছিল প্ৰতিটো কামতে লেট হৈছিল অসুবিধা বহুত হৈছিল কিন্তু আজি সেই নদীৰ ওপৰত ৪-৫খনকৈ দলং হ'ল যাৰ কাৰণে মানুহে ঘণ্টাত ১৫-২০ বাৰকৈ অহা যোৱা কৰিব পাৰে কোনে কৰি দিছে বিজেপিয়ে কৰি দিছে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে এক পইচা নিদিয়াকৈ ক'তো ঘোচ নিদিয়াকৈ কোনো দালালি নখটুৱাকৈ চাকৰি পাবলৈ সক্ষম হৈছে মাক দেউতাকৰ মুখত হাঁহি বিৰিঙাইছে নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰিছে কোনে কৰি দিছে এইখিনি বিজেপি চৰকাৰে কৰি দিছে আগৰ দৰে নাৰী ঘৰৰ ভিতৰত বহি নাথাকে নাৰীবিলাক আজিকালি স্বাৱলম্বী হ'বলৈ শিকিছে কোনে দিছে সুবিধাটো বিজেপি চৰকাৰে কৰি দিছে সবতছে ডাঙৰ কথা কি জানে বিটিএডি বুলি ক'লে মানুহে পেটতে হাত ভৰি লুকাইছিল বেলেগ জেগাৰ মানুহে বিটিএডি এলেকাত আহিবলৈ ভয় কৰিছিল বিটিএডি এলেকাৰ মানুহে দিন দুপৰতে ঘৰৰ ভিতৰত সোমাই আছিল ঘৰৰ পৰা ল'ৰা ছোৱালী হওক ঘৰৰ কোনোবা সদস্য যদি বাহিৰলৈ যায় ঘূৰি নহালৈকে চিন্তিত হৈ আছিল জীৱিত অৱস্থাত ঘৰলৈ ঘূৰি আহিবনে পৰিস্থিতি ইমানেই ভয়ানক আছিল কিন্তু এতিয়া সেই পৰিস্থিতি নাই পৰিস্থিতি এতিয়া ইমানেই শান্ত যে আমি ৰাতি দুৱাৰ খুলি শুব পাৰোঁ আমাৰ সেই ভয় নাই সেই চিন্তা নাই আজিকালি বিটিএডি অসমৰ বেলেগ জেগাৰ দৰে একে হৈ গ'ল এইখিনি কাৰ বাবে সম্ভৱ হৈছে একমাত্ৰ বিজেপি চৰকাৰৰ বাবে বিজেপিয়ে আমাৰ বাবে ইমানখিনি কৰিছে ইমানখিনি সুবিধা দিছে যে আমি হিচাপ কৰি অন্ত পেলাব নোৱাৰোঁ তাৰপিছতো আমি আমাৰ ভোটটো বাৰু বিজেপিক নিদি বেলেগক দিব পাৰোঁনে মইতো মোৰ ভোট বিজেপিক দিম আপুনি বাৰু কাক দিব অনুগ্ৰহ কৰি আপুনি আপোনাৰ বহুমূলীয়া ভোটটো এনে এখন চৰকাৰক বাবে দিয়ক এনে এজন ব্যক্তিক দিয়ক যাতে আপোনাৰ বহুমূলীয়া এটা ভোটেই সমাজৰ উন্নতি কৰিব পাৰে জয় বিজেপি জিন্দাবাদ